চিৰাঙৰ JSB অসামৰিক চিকিৎসালয়ত সুৰাপান কৰা দুজন চিকিৎসক আৰু এজন নাৰ্ছক নিলম্বন। যোৱা 13 মেৰ নিশা কৰ্মৰত চিকিৎসক আৰু নাৰ্ছে সুৰাপানৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। চিকিৎসালয়ত বন্ধ কোঠাত নিশা সুৰাপান কৰা চিকিৎসক দীপেন কলিতা, খ্ৰীষ্টান ব্লেছিং আৰু নাৰ্ছ নিধি পালক নিলম্বন কৰে চিৰাং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক। এই কথাষাৰ ডাক্তৰ ৰেহেনা বেগমে সদৰি কৰে সংবাদ মাধ্যমৰ আগত। লজ্জিত আমাৰ চৰকাৰৰ সময়ত এনেকুৱা বস্তুটো হ'ব নাপাইছিলে। আমি খুব ষ্ট্ৰিক কৰি আছোঁ, ষ্ট্ৰিকৰ মাজতে এনেকুৱা যে চলি আছে এইটোৰ কাৰণে আমি দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰিছোঁ। ইয়াৰ ওপৰত আমি একশ্যন ল'ম, ষ্ট্ৰিকলি ভেৰি ষ্ট্ৰিকলি আমি একশ্যন ল'ম। মই অলৰেডি এডমিনিষ্ট্ৰেটৰৰ লগতো আলোচনা কৰিছোঁ, গতিকে ছুপাৰিণ্টেণ্ডেণ্টৰ লগতো আলোচনা কৰিছোঁ। তেওঁলোকে মোক প্ৰতিশ্ৰুতি দিছে খুব কম দিনৰ ভিতৰতে সেইটো পানিছমেণ্টটো একশ্যনটো লোৱা হ'ব আৰু আইনগতভাৱে তেওঁলোকে যি পানিছমেণ্ট পাব সেইটো পাব। এই ঘটনাটো কোন জড়িত আছে, কোন ডক্টৰ? নাই, ইয়াততো আমাৰ ডাইৰেক্টলি আমি মোৰ তাত অহাৰ ইনফৰ্মেশ্যন হিচাপে ডক্টৰ দীপেন কলিতা তেওঁৰ ডিউটি নাছিলে আৰু চিষ্টাৰ নাৰ্ছ নিধিৰাণী পাল তাইৰো ডিউটি নাছিলে। 8 বজাত, 8:30 বজাত 8 বজাৰ পৰা আমাৰ ডক্টৰ দীপেন কলিতাই মানে আমাৰ এই হস্পিটেলত আহিছে। তেওঁৰ যেনেকৈ ডিউটিয়ে নাছিলে। তাৰপিছত 8:30 বজাত ডক্টৰ খ্ৰীষ্টিয়ান ডি ব্লেছিং এখেতে আহি পেলাই লগ কৰিলে তেওঁলোকক। মানে প্ৰথমত ডক্টৰ দুজনৰ মাজত আলোচনা হৈছে, তাৰপিছত মদ চদ কিনিলে, তাৰপিছত নাৰ্ছজনী ওলাই আহিলে। নাৰ্ছজনী ওলাই অহাৰ পাছত পানী চানী লৈ আনি তিনিজনে ৰুমৰ ভিতৰত মদ খালে, কি খালে সেইবোৰ আমি পাৰ্টি খালে, সেইটো আমি কোনো নাজানো ভিতৰত কি হৈছে কি হোৱা নাই। তাৰপিছত 1টা বজাত যেতিয়া আমাৰ ইমাৰ্জেঞ্চি পেচেণ্ট আহিলে তেতিয়া ডক্টৰ বিচৰত হাবাথুৰি হৈ গ'ল সকলোৱে। হাবাথুৰি হোৱাটো নহয়, সিহঁতৰ হেৰিবোৰ চলন ফুৰণবোৰ চাই থকা মানুহ আছে, দেখি আছে চবে, যাৰ কাৰণে মই 8টা বজাৰ পৰা আছে মদ আনিছে কি আনিছে সেইটো মই ক'ব পাৰিছোঁ। 1টা বজালৈকে ডক্টৰ খ্ৰীষ্টিয়ান ডি ব্লেছিং আৰু নিধিৰাণী পাল সিহঁত দুজনে তলা মাৰি হুক মাৰি ৰুমৰ ভিতৰত একেখন বিচনাতে আছিলে, সেইটো প্ৰমাণ পাইছে। বা কি হৈছে কি হোৱা নাই সেইটোলৈকে আমি নাযাওঁ, সেইটো এই ভগৱানেহে জানিব। কিন্তু সেইটো তথাপিও আমাৰ কাৰণে লজ্জাজনক কথা হৈছে। ইমান ডাঙৰ আমাৰ হিষ্ট্ৰিক এখন হস্পিটেল আৰু এই চিৰাং জিলাৰ আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ কমপ্লিট ছিষ্টেমটো ইয়াতে আমাৰ নিৰ্ভৰ হৈ থাকে। তেনেস্থলতো তেওঁলোকে ডিউটিটো বুজি নাপায়, এনেকুৱা কামত যি লিপ্ত হ'ল সেইটো চালে আগৰ পৰাই কিবা এটা হৈ আছিলে নেকি এইখন হস্পিটেলত, সেইটো এটা আমাৰ মানে চিন্তা হৈছে। মানে এনেকুৱা ধৰণৰ চলি থাকিলে হস্পিটেলখন বাৰ বুলি পৰিণত হ'ব, এনেকুৱা যেন ধৰিব পৰা হৈছে। মানে এনেকুৱা আৰু আগৰ পৰাই হৈছিলে নেকি, না ভিতৰে ভিতৰে হৈ আছিল নেকি, যিটো আজি পেচেণ্টে আহি পেলাইহে খবৰ মানে আমি হেৰিটো পালোঁ। চাওঁ এতিয়া একশ্যন লোৱা যাব, কম্প্ৰমাইজ নাই, কোনো পধ্যে এইটো কম্প্ৰমাইজ নাই। ঠিক আছে।